पानी पानी हो गई पानी पानी हो गई किस टिकटॉक कौन से गानसेंस 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 ঠিক আছে হ'ব দিয়া চালা সাপ্তাহিক এনিভাৰ্চাৰী কোনোবাই পাতে এই 5 নম্বৰ জনী মোক একদম একে জ্বালা কোৱা দেখুৱাই দিছে দেই কিয় যে তাইক পতালো মই হাতত পইচাও নাই নহয় মোৰ ইফালে বাইকৰ তেল ভৰাই আহিছিলোহে বাইকৰ যিহে তেলৰ দাম মই কামখিনি আজি বেলেগ এটা পাই কৰিব লাগিব কাক টুপি পিন্ধাম বাৰু মই চবকটো পিন্ধালো চবেই গম পালে মই চিপিৰা বুলি আমাৰ বিশ্বকেইটাই কমত আহিব তাকে ফোন কৰিম হেল্ল' ক ভাই কি কৰি আছ ঘৰতে আছো শুই আছো এই তোৰ খোৱা বোৱা ৰাতিপুৱা হোৱাই নাই দেচোন দে এই তোৰ বাইকখন মোক দি যাবিচোন না আজি মোৰ আৰু এই জানৰ মানে সাপ্তাহিক এনিভাৰ্চাৰী আছে গতিকে দুইজনে মিলি সৰু সুৰাকে পাৰ্টি এটা কৰিম বুলি ভাবিছো আৰু দে পিছে ঠিক আছে হ'ব তই বাইকখন লৈ যাবি মোৰ ঘৰত মানুহ নাই বুজিছনে মই যাব নোৱাৰিম আৰু গাঁৱত ধুব আছে মানুহ নাই ঘৰত আজি মই অকলে তই লৈ যাবি বাইকখন এই ভাই সেইটোহে এতিয়া সমস্যা হ'ব তই আহিবি নেকি মই যাব নোৱাৰিম মই মানে গাঁও ধোৱা নাই এতিয়ালৈকে একো এটা খোৱাও নাই আৰু মই তোলৈ ভালকে সাজি কাচি যাব লাগিব নহয় আজি আমাৰ সাপ্তাহিক এনিভাৰ্চাৰী বুলি অলপতো বুজি পা যিহে একদম মানে বুজিছ এই কি হলো মোৰ ৰঙা জেঙেটো বিচাৰি পোৱা নাই পিন্ধি আছ মোক ৰঙা জেঙেটো দে ৰঙা জেঙীয়া সেইকাৰণে জাঙিয়াটো অকণ লাগিছে জাঙিয়াটো নেৰা নাই নে মোৰ দে হ'ব দে মই দিম যা দি দিম যা ইউ যে মানে আৰু কথা পাতি থকা সময়ত তাৰ জাঙিয়াটোলৈ এটা মনত পৰিছে বাইকখনকে দি যাবি হা মোক যায় দে হ'ব দে মই দে হ'ব দে তই দে বুজিছ আজি তই ভাল হৈ পিন্ধালো দে হ'ব দে গৰু চুৰ গৰু চুৰ বেকেটা পাবি प्रेम कमी ना होता है दस मिनिट হৈ গ'লচোন তাইও মোক ফোন কৰি আছে ফোনটাকে কৰো গেম খেলি দিলে গম পাই যাব নাই নাই হেল্ল' ঐ তই এতিয়ালৈকে আহিয়ে পোৱা নাই যে কিয় আকৌ মই ওলাই মেলি ৰেডি হৈ আছো মই ভাত অলপ খাই আছো ভাত আধা ঘণ্টা ভাত খাই আছো কি আৰু আধা ঘণ্টা দে হ'ব দে হ'ব গাটা মকা আকৌ বেঙেনা দিছো তাই আকৌ ফোন কৰিছে মোক
অজান এই গৈ আছো ৰ'বা মই ওলালোৱে মই বাইকখন মুচি আছো মোৰ গৈ আছো দেই খং কৰিছা নেকি তুমি এই খং নকৰিবা দেই জানা নহয় তোমাক মই কিমান যে ভাল পাওঁ জানা নহয় আৰু অলপ টাইম ৰখি দিয়া মই গৈ আছো দেই ঠিক আছে আধা ঘণ্টা হৈ গ'ল এতিয়ালৈকে সি আহি পোৱা নাই যে কিয় ইয়াক মই টুপি পিন্ধাম বুলি ভাবিছিলো ইয়ে মোক পিন্ধোৱা নাইতো টুপি ইয়াক মই যদি এতিয়া আকৌ ফোন কৰো ই মোক আকৌ কিবা এটা ফাঁকি দিব চাগে দেই নাই ইয়াৰ মই ঘৰলৈকে যাম ইয়াৰ Harusan dike. Hey dike. এই দেখো চিপৰা মান নিচিনা লাগিছে এই চিপৰা গৈ আছো ৰ এই চিপৰা বে ইমান ফিটিং ফাটাং হৈ কোনফালে যাও পুৰা একদম জিগমিগাই আছে দেখোন পুৰা Hey আজি মোৰ এই 5 নম্বৰ গাৰ্লফ্ৰেণ্ডজনী আৰু মোৰ মাজৰ ৰিলেশ্যন এসপ্তাহ হৈ গ'ল গতিকে সৰু সুৰাকে পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ তাকে বিশ্ব ঘৰলৈ যাওঁ ৰ এই তাৰ বাইকখন মই খুজিব যাওঁ এই তুই চিনা চিপৰা এটা 5জনী গাৰ্লফ্ৰেণ্ড কি মানে তোমাৰতো এজনী মানুহ নাই কি মানে মাথা লাগিব বুজিছ মাথা মই সদায় ৰাতিপুৱাই চেধা খাওঁ চেধা তও চেধা খাবি তেতিয়া তোৰো মাথা হ'ব यही नहीं अभी और सुनिए এইবোৰ চব বিহাৰী চাধাৰ পাৱাৰ চিপৰা গৰুচো চাদা কিনি খাওঁ জানো মই শৰ্মা দোকানৰ পৰা মই চাধা কিনি কেনে খাওঁ লেবেল আছে মোৰ বুজিছ চিপৰা গৰুচো চাদা কিনি খাওঁ কাম নাই আৰু যা যা ক'ত মোৰ আকৌ মোৰ গৈ যা এইটো গৰু চুৰ চিপৰাটো দেখোন আহি পালেই দেখোন আজি মোৰ বাইকখনটো আজি চেচ কৰিবহি হা তাক বাইকটো দিয়া নহ'ব প্লাগটো খুলি থৈ দিওঁ ইয়াৰ বাইকখন পায়ে যাম আজি মই ই বাইকখন চিকচিকীয়া কৰি ৰাখিছে আজি গাৰ্লফ্ৰেণ্ড ইম্প্ৰেছ হ'ব বিছা এই কছাৰী হৈ আছে নেকি এই লিংগাইটোকে বজাওঁ ৰ বিছা তই দেখোন আহি পালেই দেখোন তোক ফোন পৰা তোক মাতি আছো মই কলিং বেলো মাৰি আছে আজি বহুত এটা প্ৰব্লেম হৈ গ'ল নহয় কি প্ৰব্লেম হৈছে নো বাইক ষ্টাৰ্ট নোহোৱা হৈ গ'ল মোতকে ডাঙৰ প্ৰব্লেম তোৰ হ'ব নোৱাৰে চাবিটো লৈ আহিলে তোক দেখাম যা চাবিটো লৈ আহি যা তই বিশ্বাস নকৰ যে মোক সেইটোৱে মোৰ ভাল নালাগে গম পাইছ নে লগৰ বিশ্বাস কৰিব লাগে টান নাই মোৰ তোৰ যে মানে কিনো হৈছে তোৰ ইমান অটপালি কৰি আছো তই একদমেই বুজি পোৱা নাই মোৰ এনেই দেৰি হৈ আছো গাৰ্লফ্ৰেণ্ডে এতিয়ালৈকে মোক যে 20 বাৰৰ ওপৰ ফোন কৰিলে আৰু এই ডিকেকো ৰাস্তাত লগ পালো সি মোৰ আধাখিনি টাইম এনেই বৰবাদ কৰি দিলে বুজিছনে মোৰ বাইকখন ষ্টাৰ্ট কৰি দে মই লৈ যাওঁ মই বুজিছ মোৰ আজি বাইকৰ একদম প্ৰব্লেম দি আছে বুজিছ প্ৰব্লেম বাইক ষ্টাৰ্টে হোৱা নাই ৰাতিপুৱাৰ পৰা মই সেইটো কাৰণে তোক যাব পৰা নাই নহ'লে মই নোযোৱা মানুহ নেকি কিবা বল তই বাইক চাবি বল মই চাওঁচোন মই ষ্টাৰ্ট কৰি চাওঁ মই ঐ সঁচাকৈ দেখোন ষ্টাৰ্ট হোৱা নাই মই তোক এনেই কম নেকি কিবা মিছা কথা কৈ কি পাম তোক মই নহ'লেতো মই কেতিয়াবাতে গুচি গ'লো বাইকখন দিবলৈ তোৰ বাইকখন দেখোন ষ্টাৰ্ট হৈয়ে আছিলে বাইক চা তোৰ কাৰণে মই কি ধুনীয়া চিকচিকাই কৰি দিলো চা এই বসন্তীক মই চিকচিকাই কৰিছো মই এতিয়া গাৰ্লফ্ৰেণ্ডক কেনেকৈ লগ ধৰিব যাম গৰু চুৰ চিপিৰা তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত আজি মই গাৰ্লফ্ৰেণ্ডজনী মই পঠাম গাৰ্লফ্ৰেণ্ড ৰখি আছে এতিয়া তোৰ বাইক বেয়া মোৰ হাততো এতিয়া নাই পইচা ফুটা কৰি তই মোৰ 50 টকা এটা দে 50 টকা মই দেখিয়ে পোৱা নাই তই যা ভাই যা তই যা মই শুনগে মই যা তই যা হা মই গেট বন্ধ কৰিলো বাই বেটা বাই মই ইয়াক আজি টুপি পিন্ধাম বুলি ভাবিছিলোঁ সি মোকে টুপি পিন্ধাই দিলে
তাৰ বাইকখনো আজিহে বেয়া হ'ব লাগে নে তাৰ বাইকখন আৰু সি কৈছে কি বোলে 50 টকা দেখাই নাই সি মোক আজি ভাল টিপি পিন্ধালে আজি মোৰ বেকআপ হ'লেই আজি খাটাং বেকআপ হ'ল ইয়াত আৰু ৰখি টাইম বৰবাদ কৰি লাভ নাই আৰু মোৰ ঘৰ যোৱাই ভাল আৰু সেই বেয়াও লাগে বেচাত বোলে গৰু চুৰ চিপিৰা তাৰ লগত এনেকুৱাই কৰিব লাগে বাদ যি হওক যি নাই মই তাৰ গাৰ্লফ্ৰেণ্ডটো বেকআপ কৰালো আজি মই পটাই ল'ম হাই গাইজ হাই আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিপি দিব আমি নতুনকৈ এই চেনেলটো আৰম্ভ কৰিছোঁ আমি বনোৱা ভিডিঅ'বোৰত কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে তলত আমাক কমেণ্ট বক্সত জনাই দিব তেতিয়া আমি তই মানে শুই আছ তেনেহ'লে তোৰ এই বাইকখন দিবিচোন আজি মোক আজি মানে মোৰ এই 5 নম্বৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগত যে সাপ্তাহিক হাঁহি উঠি যায় মোৰ হাঁহি উঠা কথাটো